আমি সবে আহিলো এটো হৈছে প্ৰিউছ আৰু এয়া হৈছে বজাৰৰ অসুৰৰ ৰিহা নমস্কাৰ বন্ধুসকল প্ৰিয়াং পিছ চেনেলৰ আৰু এটা নতুন ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু এতিয়া 3:30-4টা মানে বাজিব হ'ল আৰু মই যাবলৈ ওলাইছোঁ ৰাসৰ ৰিহাৰ্চেল চাবলৈ সো ভাবিলোঁ যে মই ৰিহাৰ্চেল চাবলৈ যাওঁৱেই যেতিয়া আৰু আপোনালোককো লগত লৈ যাওঁ সেই গতিকে মই ব্লগটো ষ্টাৰ্ট কৰোঁ বুলি ভাবিলোঁ আৰু মই ওলাইছোঁ এনেদৰে এযোৰ চাদৰ মেখেলা পিন্ধি নামঘৰলৈ যাওঁ যিহেতু চাদৰ মেখেলা এযোৰ পিন্ধি নগ'লে ভাল নালাগে সেইকাৰণে চাদৰ মেখেলা পিন্ধি ওলাইছোঁ কমপ্লিট ব্লেকেই হৈ গ'ল আচলতে মই ব্লেক চাদৰ মেখেলা পিন্ধিলোঁ আমি সবে আহিলোঁ এইটো হৈছে প্ৰিউছ আৰু সেইটো আইতাকৰ কোচত প্ৰিয়াংক আৰু এইজনী ডৰথি আৰু এয়া ডৰথিৰ মাক আচলতে ঘৰৰ পৰা অকণমান দূৰ আহিলোঁ আৰু আহি পেলাই ভাবিছিলোঁ আমি ৰিক্সাত যাম বুলি কিন্তু আহিলোঁ এতিয়া ৰিক্সা নাই আৰু এতিয়া দেখিলোঁ যে দূৰৰ পৰা এখন ই ৰিক্সা আহি আছে তাতে উঠি যাওঁ নহ'লে এখন দুটাক লৈ লৈ নামঘৰ পোৱা মানে একদম ভাগৰ লাগি যাব সেইকাৰণে ই ৰিক্সাৰ কাৰণে ৱেইটিং কৰি আছোঁ আৰু এনেও ইহঁত দুটা ই ৰিক্সাত গৈ ভালেই পায় আৰু সিহঁত দুটাকো অকণ ফুৰাই অনা হ'ব এতিয়া তাকে আমি ৰখি আছোঁ যে এই ৰিক্সাখন কেতিয়া আহি পায় আৰু আমি সেইখনত যাওঁ এতিয়া উঠি পেলাই যাওঁ ব'লক আৰু নামঘৰ ৰিহাৰ্চেল চাওঁগৈ Close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever trust. Yeah, no, I don't wanna waste what's left. Hold me close till I get up. Time is barely on our side. I don't wanna waste what's left. Hold me close till I get up. Time is barely on our side. আৰু আমাৰ ইহঁত দুটা বহুত এক্সাইটেড চাবলৈ এতিয়া ব'লক ৰিহাৰ্চেল চাওঁগৈ এয়া হৈছে বজাৰৰ অসুৰৰ ৰিহাৰ্চেল আন্ধাৰ হৈ যোৱাৰ বাবে ইমান ভালদৰে দেখাব পৰা নাই কিন্তু যিমানখিনি পাৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ আহি পালোঁ আৰু এয়া চাওক ঘৰ আহি পাই প্ৰিয়াংক আৰু প্ৰিন্সে ডৰথিৰ লগত পুৰা এনজয় কৰি আছে সিহঁত দুটাই ডৰথিক পুৰা ভাল পাইছে তাইৰ লগত পুৰা খেলি আছে এয়া ডৰথি কোৱা কিবা এটা কৈ দিয়া হাই মোৰ চেনেল এটা আছে আপোনালোকে চেনেলটো চাব বুলি আশা কৰিলোঁ আৰু মোৰ চেনেলটোৰ নাম হৈছে ডৰথি এণ্টাৰটেইনমেণ্ট ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো আৰু মোৰ চেনেলৰ বিষয়েও কিবা এটা কৈ দিয়া তুমি নিজৰটোহে প্ৰমোশ্যন কৰিলা আৰু ৰশ্মিবৰ চেনেলটো আপোনালোকে চাব আৰু ছাবস্ক্ৰাইব কৰিব আৰু ৰশ্মিবক মৰম দিব চব ভিডিঅ'বিলাকে চাব আপোনালোকে ডৰথিৰ চেনেলটো আপোনালোকে নিশ্চয় চাব তাই বহুত স্মাৰ্ট হয় তাই ইমান সৰুৰ পৰাই ভ্লগ কৰিবলৈ ষ্টাৰ্টিং কৰিছে আৰু এয়া আমাৰ কৃষ্ণ আমি গৈ পাওঁ মানে নাচি কমপ্লিট আৰু এয়া এইফালে ডৰথিৰ মাক বহি আছে আণ্টি আৰু এইফালে চাওক আমাৰ উৎপতীয়া গীতাৰ কাণ্ড
close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever trust. Yeah, no, I don't wanna waste what's left. And on we'll go, through the wastelands, through the highways, till my shadow turns to sun rays. Hold me close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever trust. Yeah, no, I don't wanna waste what's left. And on we'll go, through the wastelands, through the highways, till my shadow turns to sun rays. We'll go, through the wastelands, through the highways, and on we'll go. গুড মৰ্ণিং এভৰিৱান। এতিয়া ৰাতিপুৱাৰ 8টা 8:30 বাজিলে আৰু এতিয়া নেক্সট টাইম উঠিছোঁ। আচলতে ফাৰ্ষ্ট টাইম আপোনালোকে দেখিলে প্ৰিয়াংকুৰিছে ৰাতিপুৱা 6টা বজাতে উঠে আৰু সিহঁতি দুটা উঠি পেলাই যে খেলিলে, তাৰপাছত অকণমান আকৌ শুলে। খোৱাৰ পাছত সিহঁতি দুটা এতিয়া ওলাই গ'ল আৰু মোৰ এইবিলাক বিচনা চিচনা পাৰিবলৈ বাকী আছে। এতিয়া সিহঁতি উঠিলে, মই ভাবিলোঁ সিহঁতি দুটা যাওঁতেই মই ৰুমৰ কামবিলাক অকণমান কৰি চিজিল হৈ লওঁ, আৰু কাৰণ সিহঁতক 9টা বজাত আকৌ ব্ৰেকফাষ্ট দিব লাগিব। চ' এতিয়া মই ৰুমটো চিজিল কৰি লওঁ, তাৰপাছত কি কৰোঁ নকৰোঁ আপোনালোকেতো দেখিয়ে থাকিব। চ' ব'লক এতিয়া ৰুমটো ঠিক কৰি লওঁ। Till my shadow turns to sun rays, and on we'll go, through the wastelands, through the highways, and on we'll go. আমি ব্ৰেকফাষ্ট কৰি আজৰি হ'লোঁ আৰু প্ৰিয়ুষেও ব্ৰেকফাষ্ট কৰিলে। এই দুটা চাওকচোন, এতিয়া আমি তিনিওটাই মিলি পেলাই খেলি আছোঁ আৰু সিহঁত দুটা ইমান বদমাছ চাবচোন দেই। এটা খেলনা লৈ পেলাই দুইটা বিজি আছে, কিন্তু দুইটাকে বেলেগ বেলেগ খেলনা দিলে নলয়। ইটোৱে যোনটো লয় ইটোকো সেইটোৱে লাগে। দুইটাকে মানে একেটা খেলনাই প্ৰয়োজন। এতিয়া কি কৰিম কওকচোন বাৰু এনেকৈ হ'লে। এয়া চাওকচোন, এটা খেলনাৰ লগতে যুঁজি আছে। সিহঁতে দুইটাই বেলেগ বেলেগ নহয়, যদিহে ককায়েকে লয় যিটো ভাইকক সেইটো লাগে, ভাইকে যিটো লয় ককায়েকক সেইটো লাগে। বেলেগ বেলেগ দুটা দিলেও নেখেলে। ইমান বদমাছ হৈ গৈছে, মানে লগৰটোৰ হাতত যিটো দেখে সেইটোৰহে প্ৰয়োজন। এইয়া চাওক চাওক চাওক, দুখ পাব ইমান দিছে নকৰিবা, দুখ পাব নহয়। ইয়াত দুইটাই খেলি আছে, ব্ৰেকফাষ্ট কৰি। অঁ কৈ দিয়া, খেলি আছোঁ। প্ৰিয়ুষৰ অকণমান কাহ হোৱা নিচিনা হৈছে ৰাতিপুৱাৰ পৰা, বতৰৰ কাৰণে হৈছে আৰু যি ঠাণ্ডা পৰিছে এইকেইদিন ৰাতিপুৱা সৰু ল'ৰা ছোৱালীৰ কাৰণে অকণ দিগদাৰী হৈছে। আৰু এইটো হৈছে প্ৰিয়াংক, পূৰা খেলি আছে। আমি এনেদৰে খেলি আছোঁ। আপোনালোকে কি কৰি আছে বাৰু এইটো সময়? ৰাতিপুৱা শোৱাৰ পৰা উঠি পেলাই বহুত ঠাণ্ডা লাগে আজিকালি, কিন্তু দুপৰীয়া ইমান নপৰে, কিন্তু ৰাতিপুৱা বহুত ঠাণ্ডা পৰে। সেইটো কাৰণে প্ৰিয়ুষৰ অকণমান কাহ হৈছে। এয়া চাওক, দুইটাকে এটাৰে প্ৰয়োজন হয়। ঠিক
ঠিক আছে তেনেহ'লে আমি অকণমান খেলি লওঁ তাৰপাছত আপোনালোকক আকৌ লগ পাই আছোঁ গুড ইভিনিং এভৰিৱান এতিয়া 4টা বাজিবৰ হ'ল আৰু এইফালে চাওক সেইটো প্ৰিয়াংক নহয় প্ৰিয়ুষ শুই আছে মোৰ খেলি মেলি হৈ গৈছিলে প্ৰিয়ুষ শুই আছে প্ৰিয়াংক আচলতে আইতাকৰ লগত ৰিহাৰ্চেল চাবলৈ গ'ল কালি যে গৈছিল আপোনালোকে দেখিছে ৰিহাৰ্চেল চাবলৈ গ'ল এদিন আচলতে প্ৰিয়ুষ যোৱা কথা আছিলে কিন্তু প্ৰিয়াংক গুচি গ'ল তাৰ টোপনি ধৰিল কাৰণে তাক শুৱাই দিলোঁ সি নগ'ল সেইকাৰণে প্ৰিয়াংক গ'ল আৰু এতিয়া মই এনেই বহি আছোঁ মানে মই চুলিত এটা বস্তু সানিছোঁ মোৰ ইমান চুলি সৰিছে নহয় কি কৰিম উপায় নাপায় তাৰপৰা চুলিত তাকে বস্তু এটা সানিছোঁ আপোনালোকক এতিয়া নেদেখাওঁ যদিহে মোৰ চুলি সৰাটো অকণমান কমে যে গম পাওঁ বস্তুটো ভাল তেতিয়াহ'লে আপোনালোকক দেখাম আপোনালোকে ইউজ কৰিব পাৰিব কিন্তু ফাৰ্ষ্টত মই চাই লওঁ দুদিনমান সানি পেলাই ৰিজাল্টটো আৰু এতিয়া তাকে বহি আছোঁ আৰু ঠাণ্ডা দিনত মানে সন্ধিয়া সময়খিনি ইমান বেয়া লাগে নহয় একদম মানে কেনেকুৱা লাগে যেন কি কৰিম নকৰিম মানে একদম কেনেকুৱা লাগে তাকে কি কৰোঁ নকৰোঁ বুলি ভাবি থাকোঁতে ভাবিলোঁ যে মই ব্লগটোকে সামৰি লওঁ আৰু আপোনালোকক তেতিয়াহে সোনকালে আপোনালোকলৈ পঠাব পাৰিম ভিডিঅ'টো চ' সেইবাবে মই আজিৰ ব্লগটো মই ইমানতে সামৰণি মাৰিছোঁ আৰু আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেন্তে লাইক কৰিব কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে ধন্যবাদ